हेलो गाइज वेलकम टू माय यूट्यूब चैनल। আজি মই ডিউটি ড্ৰেছত আছোঁ দেখিছেনে। একদম ডিউটিৰ পৰা বাহিৰে বাহিৰে মাৰি দিলোঁ নতুনকৈ বনাই থকা ঘৰত। তাত আপোনালোকক বানপানী সময়ত দেখুৱাইছিলোঁ। বানপানীখনত অলপ অনিষ্ট হৈছিল, বেছি নহয়, দেখাইছিলোঁ আপোনালোকক। তো ঘৰটো বনাই আছে, আমাৰ এওঁৰ সময় নাই, মোৰ সময় নাই। তো এতিয়া 4:20 হ'ল, ডিউটিৰ পৰা আহি বাহিৰে বাহিৰে সোমাই দিলোঁ। মই বোলো কামত লাগি আছে, কি কৰিছে চাই আহোঁ এবাৰ, কি কাম কৰিছে। তো সেইটো কাৰণে সোমাই আহিলোঁ আৰু ভাবিলোঁ যেতিয়া সপোনটো অকণমান এখোজ আগবাঢ়িছে আপোনালোকৰ আগত শ্বেয়াৰ নকৰি কেনেকৈ থাকোঁ নহয়নে। সেইটো কাৰণে ভাবিলোঁ ঘৰটো দেখুৱাই দিম। আৰু মোৰ ঘৰটো মই ৰাস্তাৰ পৰা দেখুৱাই দিম অকণমান সোমাই। আৰু চাৰিওফালে ৰাস্তা আছে, ঘৰটো ভাল লাগে কিন্তু চাৰিওফালে ৰাস্তা আছে আৰু পূৰা একদম দ্বীপ এটাৰ মাজত, চাৰিওফালে পানী আৰু দ্বীপ এটা। আমাৰ ঘৰটো ধৰক দ্বীপ তেনেকুৱা লাগি আছে, মানে চব নতুন নতুন ওচৰে পাঁচৰে মানুহ আহিছে, কিন্তু নতুন মাটি কিনি আছে। এইবাৰ হয়তো আহিব কোনোবা কোনোবি বনাব, হয়তো আমি আগে আৰম্ভ কৰিলোঁ। তো আমি ৰাস্তাটো বনাই ল'ব লগা হ'ল। কিন্তু এবাৰ চাৰিওকাষটো দেখাই দিওঁ আৰু বনাই থকা ঘৰটো দেখাই দিম। পিছত আৰু ঘৰটো বনাই হ'লে ভালকৈ দেখাম, আহক তেনেহ'লে এবাৰ দেখাই দিওঁ। আমাৰ য'ত মাটি কিনিলোঁ ঘৰ বনাই আছোঁ, তাত এটা বৈশিষ্ট্য কি জানে, চাৰিওফালে ৰাস্তা দেখিছেনে। এইটো এটা ৰাস্তা দেখিছেনে, আকৌ এইটো আমাৰ এটা ৰাস্তা, আকৌ এইটো সোমাই আহিব। তাৰপিছত এইটো দেখিছেনে, এইটো এটা ৰাস্তা। চবফালে ইমানে, এনেকৈ ঘৰৰ এড্ৰেছটো দিলে ক'ব লাগিব যে ৰঙিয়াৰ য'তে ইমানে ৰাস্তা আছে নহয়, সেইটোতে মোৰ ঘৰ। এনেকৈ আহিব লাগিব এইটো। তাৰপিছত ৰাস্তাৰ পৰা অকণমান এনেকৈ আমি এইটো নিজে পুতি লৈছোঁ। মেইন ৰাস্তা এইবিলাক নতুন নতুন মানুহে কিনিছে, হয়তো আহিব চাগে আৰু পিছত। এইফালে দি আহি তো এনেকৈ সোমাই যাব লাগিব। এখন এতিয়া বৰ্তমান টিঙৰ গেট বনাই লৈছোঁ এনেকৈ। এখন ডিজাইনাৰ কোন জানে নাই, মই। আৰু এইটো এটা ঘৰ বনাই থৈছোঁ, ষ্ট'ৰ ৰুম। এইবাৰ বানপানীত অলপ খহি গ'ল। মই বহুত বস্তু লগাইছিলোঁ জানেনে, চব কি হৈ গ'ল। সেই বেঙেনা লাগি আছে অৱশ্যে, বহুত হেৰি হৈ গ'ল এইবিলাক কিবা কিবি, তথাপিতো আছে। বহুত ধুনীয়া ফুল আছিল, গুচি গ'ল বানপানীৰ সময়ত। এইটো টিং চিং লগাই হ'ল, ভিতৰখিনি প্লাষ্টাৰ কৰি হৈছে আৰু ভিতৰখিনি দেখাই দিওঁ ৰ'ব আপোনালোকক। বাৰু ঘৰটোত কিমান পৰিলে, একেবাৰে টাইলছৰ পৰা টোটেল কিমান মানে পৰিলে ঘৰটো, চিমেণ্টৰ পৰা বালিলৈকে কিমান। আমাৰ মধ্যমীয়া বিত্তৰ কাৰণে এটা সৰু ঘৰ বনোৱাটো বহুত ডাঙৰ কথা, হয়নে নহয়। তো পিছত মই ঘৰটো টোটেল খৰচটো, আমিও আচলতে এবিধ খুচৰি আছিলোঁ ঘৰ এটা বনাওঁতে, কিমান তেনেকুৱাতো কোনো আইডিয়া নাই। মা দেউতাইহে ঘৰবিলাক বনাইছে, আমিতো নাজানোৱেই। তো সেনেকৈ বিট খুচৰি চালোঁ কিমান আন্দাজত, সেনেকৈ আমি লৈ পানি ঘৰটো আৰম্ভ কৰিছোঁ। সেইকাৰণে ময়ো ভাবিছোঁ আপোনালোকক টোটেল তেনেকুৱা খৰচ এটা দিম, যিটো ঘৰে আপোনালোকক কেতিয়াবা সুবিধা হ'ব পাৰে যদি এটা ঘৰ বনাম বুলি ভাবিছে। সেইটো কাৰণে আপোনালোকক মই পিছত গোটেই কিমান পৰিছে ঘৰটোৰ মই সকলোবিলাক হিচাপে আপোনালোকক দি দিম। এতিয়া ভিতৰবিলাকতো প্লাষ্টাৰ কৰি হ'ল আৰু বাহিৰবিলাক কৰিব। আগে ফ্ল'ৰটো কৰি ল'ব বোলে, শুকোৱাৰ পিছত টাইলছ লগাব বোলে, তাৰপাছত বাহিৰখিনি কৰিব। আপোনালোকক মই গোটেই ডিটেইলছ ঘৰটো হৈ কালাৰ চালাৰ কৰি লওক, গোটেইখিনিয়ে দি দিম আপোনালোকক। এইটো হৈছে এটা সৰু ৰুম। এইটো সৰু ৰুমটো কি হ'ব জানে, এইটো মোৰ ষ্টুডিঅ'। ষ্টুডিঅ' টাইপ হ'ব, এইটো স্মল ৰুম। এইটো মই ধুনীয়াকৈ সজাম। এইটো মোৰ ৰুম। নিজৰ ইনকমৰে যেতিয়া ঘৰ এটা বনোৱা যায় কিমান ভাল লাগে সকলোৱে জানে নহয়নে। এইটো এইবিলাক মাটি কাটি আছে, এতিয়া ফ্ল'ৰ মাৰিব, তাৰপিছত টাইলছ হ'ব। তাৰপিছত দাদাহঁতে পূৰা জোখ লৈ আছে। ড্ৰয়িং ৰুম আৰু এইটো হ'ব আমাৰ বেডৰুম। এইটো অলপ ডাঙৰ আছে। ড্ৰয়িং ৰুম এইয়া, এইটো এইফালে গ'লে বাথৰুমৰ আৰু এখন দৰজা ৰাখিছোঁ। হাজবেণ্ড মহাশয় পানী মাৰি আছে পূৰা, মস্ত এলেৱা নাহে, মই লৈ আহিছোঁ মাতি। এইটো হৈছে মা ৰুম, মা থাকিব। এইটো হল টাইপ কিটচেন, বাথৰুম আৰু এয়া শিৱ মন্দিৰ এটা আছে ধুনীয়া। এইফালেও ৰাস্তা দিছেনে, চবফালে ৰাস্তা। এইখিনিত একদম বাথৰুমৰ দৰজা থাকিব, ভিতৰতে পুৰণা ষ্টাইল, ভিতৰতে দমকলো ৰাখি দিছোঁ।
বহুত মাটি পুতিছোঁ, প্ৰায় 60 লাখমান মাটি দিয়ে গুচি গ'ল। কিমান দ দেখিছেনে, বহুত দ, পানী ক'ত তলত আছে দেখিছেনে নাই? এই তলত 6 ফুট পুতা হৈছে। এইটো ইয়াৰ পৰা এনেকুৱা আছিল দেই, আমি কিনোতে এনেকুৱা আছিল, এতিয়া 6 ফুট উঠাই দিলোঁ, ওখ হৈ গ'ল। পিছলৈ আপোনালোকক আৰু ভালকৈ দেখাই দিম, ধুনীয়াকৈ যেতিয়া মই ফুল চুল লগাই দিম আৰু লগতে ঘৰটো কালাৰ চালাৰ কৰি একেবাৰে ধুনীয়া কৰি পেলাম, তাৰপিছত আপোনালোকক দেখাই থাকিম। আশীৰ্বাদ কৰিব ভগৱানে যাতে আমাক ভালে ৰাখে আৰু ঘৰটো সোনকালেই উলিয়াব পাৰোঁ। তাৰপাছত আৰু কেইবছৰমান ৰখাৰ পিছত ইয়াতো এটা বনাব লাগিব। তো লাহেকৈ প্ৰথমতে এইটো ওলাই লওক, আশীৰ্বাদ কৰিব। আজিলৈ ভাগৰো লাগিছে, ভিডিঅ'টো ইয়াতে সামৰোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।